নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আজি আমি কথা পাতিবলৈ ওলাইছো এটা তেনে সাধাৰণ সমস্যা কিন্তু বহু লোকৰকে দিগদাৰ দিয়া এবিধ সমস্যা আৰু সেইটো হৈছে আমাৰ পেছাবৰ জ্বলাপুৰাৰ সমস্যাটো পেছাবৰ জ্বলাপুৰা সমস্যা গৰমৰ দিনতটো দেখিবলৈ পোৱা যায় ঠাণ্ডাৰ দিনতো খুব বেছিকৈ দেখিবলৈ পোৱা যায় হয়তো আমাৰ শৰীৰটো ডিহাইড্ৰেচন হোৱাৰ ফলতে ঠাণ্ডাৰ দিনতো এই পেছাবৰ জ্বলাপুৰাই আমনি কৰে এই পেছাবৰ জ্বলাপুৰা সাধাৰণতে পেছাবৰ ইনফেকচনৰ বাবে হোৱা দেখিবলৈ পোৱা যায় জ্বলাপুৰাৰ লগতে পেছাবৰ অত্যন্ত বেয়া গোন্ধ পেছাবত ফেন আৰু পেছাব কৰাৰ পিছতো পেছাব লাগি থকাৰ সমস্যা এই সকলোবোৰ পেছাবৰ ইনফেকচনৰে সমস্যা হয় আৰু এই সমস্যাবোৰ দূৰ কৰিবৰ বাবে কিছুমান আমাৰ খাদ্য আছে যিবোৰ খাদ্যৰ ৰস বা জুস উলিয়াই খালে আমি যথেষ্ট পৰিমাণে পেছাবৰ ইনফেকচন বা জ্বলাপুৰাৰ পৰা বাচিব পাৰোঁ আজি তেনেকুৱা কিছুমান খাদ্য আৰু লগতে কেইবিধমান অতি গুণ থকা পাচলিৰ ৰস যি প্ৰকৃততে পেছাবৰ ইনফেকচনত আমাক সহায় কৰিব পাৰে সেই বিষয়ে কথা পাতিবলৈ ওলাইছো ভিডিওটো প্ৰথম পৰা শেষলৈকে চাব আৰু যিকেইটা খাদ্য কওঁ সেইকেইটাৰ ভিতৰত যিকেইটা আপোনালোকৰ সহজতে উপলব্ধ হৈ আছে সেইখিনি খাবলৈ আৰম্ভ কৰক আহকচোন প্ৰথমতেই তেনেহলে কথা পাতো পাচলিৰ কেইটামান ৰসৰ বিষয়ে প্ৰথমবিধ পাচলি হৈছে আমাৰ জাতিলাও যিটো পাচলি সেই পাচলিটোৰ ভিতৰতে যথেষ্ট পৰিমাণে পানীৰ কোৱান্টিটি পোৱা যায় সেইবাবে জাতিলাও সিজাই দিয়া লগে লগে বা ভাজি দিয়া লগে লগে ৰস এটা যে ওলাই আহে পানীটো যে ওলাই আহে সেই পানীখিনিৰ আমি লাভ ল'ব পাৰোঁ জাতিলাওৰ যিটো জুচ উলিয়াব পাৰি সেই জুচটো বনাই লৈ পেলাই আপোনালোকে ৰাতিপুৱাৰ সময়ত বা যিকোনো সময়তে দিনত এগিলাচ এই জাতিলাওৰ ৰস খাবলৈ চেষ্টা কৰিব পাৰে জাতিলাওৰ ৰস কেনে ধৰণে খাব এটুকুৰা জাতিলাও কাটি ল'ব আৰু তাৰ পিছতে যদি আপোনালোকৰ ওচৰত ডাব নাৰিকলৰ পানী সহজতে উপলব্ধ তেনেহলে তাত ডাব নাৰিকলৰ পানীও ব্যৱহাৰ কৰিব পাৰিব যদি উপলব্ধ নাই তেনেহলে আপোনালোকে সাধাৰণ পানীয়ে ব্যৱহাৰ কৰিব পাৰিব এটুকুৰা জাতিলাও লৈ সেই ডাব নাৰিকলৰ পানী দি পেলাই তাক ভালদৰে মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি দিব লাগে একদম পিঠা হৈ যোৱাকে আৰু যেহেতু ডাব নাৰিকলত পানীটো আছে সেইখিনি পানীয়ে হৈ যাব যদি আপোনালোকে ডাব নাৰিকলৰ জেগাত পানী ব্যৱহাৰ কৰিছে তেনেহলে হয়তো আধা গিলাচ মান পানী দিলেই হৈ যায় তাৰ পিছতে ভালদৰে গ্ৰাইণ্ড কৰি লোৱাৰ পিছত সেইখিনি এখন ডাঙৰ চেকনিত চেকি পেলাই পানীখিনি উলিয়াই ল'ব আৰু সেই পানীখিনি আপোনালোকে খাবলৈ চেষ্টা কৰিব যিটো ক্লিয়াৰ পানী ওলাই সেই জাতিলাওৰ পৰা সেই পানীটোৱে আমাৰ ইনফেকচন কমাবলৈ সহায় কৰে আমাৰ শৰীৰত পানীৰ যোগানো ধৰে লগতে নিউট্ৰিচন ভিটামিনছৰো যোগান ধৰে আৰু তাৰোপৰি এই পানীটোৱে আমাৰ পেছাবৰ ইনফেকচনটো কমাবলৈও সহায় কৰে এতিয়া আপোনালোকে সুধিব যে জাতিলাওৰ বাকি থকাখিনি আমি পেলাই দিম নেকি নিশ্চয় নেপেলাব সেইখিনি ফাইবাৰযুক্ত বস্তু হয় যিকোনো প্ৰক্ৰিয়াৰে চুপ বনাই পেলাই বা পাচলি বা ভাজি পেলাই বা জাতিলাও জোল হিচাপে ব্যৱহাৰ কৰিও তাক ব্যৱহাৰ নিশ্চয় কৰিব পাৰিব আৰু এতিয়া হয়তো কিছুমানৰ মনত এটো থাকিব যে ক্লিয়াৰ পানীটোহে খাব লাগে নেকি নহয় আপোনালোকে যদি পাৰে সেই অলপমান ফাইবাৰ মিক্স কৰিও খাব পাৰে কিন্তু বহু লোকে খাবলৈ বেয়া পায় বাবেহে এনে ধৰণে চেকিবলৈ কলো তাৰোপৰি এই ঠাণ্ডাৰ দিনত কিছুমান বস্তু কেঁচাকৈ খালে অলপ হজম কৰিবলৈ দিগদাৰ হয় আৰু সেইবাবে হয়তো ক্লিয়াৰ পানীটোৱে হজম কৰিবলগীয়া কোনো কথা নাথাকে ডাইৰেক্টলি পেছাব ক্লিয়াৰ কৰিবলৈহে ই আপোনালোকক সহায় কৰিব এতিয়া যাওঁ দ্বিতীয়টো উপায় হৈছে আমাৰ তিয়ঁহ আৰু লগতে পদিনা তিয়ঁহ কেঁচাকৈ খায়ও বহুত ভাল লাগে আৰু কেঁচাকৈ খালেও সমানেই লাভ পাব সেইবাবে ডেইলি আপোনালোকে এবাৰকৈ দিনৰ ভাগতে এটা হলেও আপোনালোকে তিয়ঁহ বা কিউকুম্বাৰ খাবলৈ নাপাহৰিব এই যে তিয়ঁহ থাকিব তিয়ঁহতো ভৰপূৰ পৰিমাণে পানী আছে আৰু ইয়াৰ কিছুমান কুলিং এফেক্ট আছে আৰু ইনফেকচন কমাব পৰাও ক্ষমতা আছে সেইবাবে ইয়াক ব্যৱহাৰ কৰিবলৈ কেতিয়াও নাপাহৰিব এতিয়া তাত পদিনা কেনেকৈ ব্যৱহাৰ কৰিব যদি কেঁচাকৈ খাইছে তেনেহলে মাথো সেই তিয়ঁহটো খালে হয় যদি তাৰ জুচ বনাই খাবলৈ চেষ্টা কৰে বা স্মুদি বনাব বিচাৰে তেনেহলে 2-3টা মিন্টৰ লিফ অৰ্থাৎ পদিনাৰ পাত দি দিলে ইনফেকচন কমাবলৈ যথেষ্ট পৰিমাণে আমাক সহায় কৰিব এনে ধৰণে আপোনালোকে তিয়ঁহ আৰু পদিনাৰ পাত ব্যৱহাৰ কৰিব পাৰে তাৰোপৰি আন এটা উপায় হৈছে এগিলাচ জাৰত ফ্ৰেছ অলপ তিয়ঁহ কাটি ল'ব লাগে গুলগুলকৈ আৰু কেইটামান পদিনাৰ পাত দি থৈ দিব লাগে যিটো ডিটক্স ৱাটাৰ আমি প্ৰস্তুত সাধাৰণতে কৰোঁ সেই ডিটক্স ৱাটাৰ প্ৰস্তুত কৰি খাবলৈ চেষ্টা কৰিব লাগে ইয়াতে অলপমান চিয়া সিডছ বা বাচিল সিডছ অৰ্থাৎ টুকমাহ বা যিকোনো ধৰণৰ বাচিলে হওক বা চিয়া সিডছ যিটো উপলব্ধ হয় তাত দি পেলাই যদি থৈ দিয়ে তেনেহলে আপোনালোকৰ পেছাবৰ ইনফেকচন কমাবলৈ আৰু অলপ লাভ হ'বলৈ সহায় কৰে এতিয়া যাওঁ ইয়াৰ পিছৰটো খাদ্যলৈ পিছৰটো খাদ্য হৈছে আমাৰ
মিঠি গুটিটো এনেকুৱা এণ্টি ইনফ্লামেটৰী প্ৰপাৰ্টি আছে আৰু মিঠিৰ পানীটো যথেষ্ট পৰিমাণে এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টি থকাৰ বাবে ইনফেকশ্যনৰ এগেইনষ্টতো ফাইট কৰিবলৈ সহায় কৰে লগতে শৰীৰটো আমাৰ ডিটক্স কৰিবলৈ সহায় কৰে বেয়া বীজাণুসমূহ চাফা কৰিবলৈ সহায় কৰে আৰু তাৰোপৰি ছুগাৰৰ সমস্যা যদি আছে ডায়াবেটিছৰ সমস্যা যদি আছে তেনে ক্ষেত্ৰতো আপোনালোকৰ ছুগাৰটো কণ্ট্ৰল কৰিবলৈও মিঠি পানীয়ে সহায় কৰে ঠিক তেনেধৰণে মিঠি শাকেও আমাৰ পেচাব ক্লিয়াৰ কৰিবলৈ সহায় কৰে মিঠিৰ যেটো শাক পোৱা যায় সেই শাকও আমি ভাজি খাবলৈ চেষ্টা কৰিব পাৰোঁ যদি পেচাবৰ ইনফেকশ্যনত ভুগি থাকে মিঠি গুটিয়ে হওক বা মিঠি শাকে হওক দুইটাই আমাৰ পেচাবৰ ইনফেকশ্যনৰ বাবে বিৰাটেই বেছি ভাল হয় ইয়াৰ পিছৰটো হৈছে বাৰ্লি ৱাটাৰ বাৰ্লি অতি সহজতে আপোনালোকে দোকানত পাই যাব ডিপাৰ্টমেণ্টেল ষ্ট'ৰ বা এমেজনৰ পৰা তাৰ 1 চামুচ লৈ পেলাই 1 লিটাৰ পানীত ভালদৰে উতলাই ল'ব লাগে আৰু সেই যেটো পানী প্ৰস্তুত হয় সেই পানীটো খাবলৈ চেষ্টা কৰিব লাগে এই বাৰ্লি ৱাটাৰে আমাৰ পেচাবৰ এচিডিক নেচাৰটো কমাবলৈ সহায় কৰে তাৰোপৰি আমাৰ শৰীৰত যেটো পানী জমা হ'বলৈ আৰম্ভ কৰে আৰু সৰু গাঁঠিবোৰ ফুলিবলৈ আৰম্ভ কৰে যেটো আকৌ পুনৰ এবাৰ ড্ৰেইন কৰোঁতে আমাৰ পেচাবৰ ওপৰত যথেষ্ট প্ৰেছাৰ পৰে এই সমস্যাটোৰ পৰা বাচিবৰ বাবে ৱাটাৰ ৰিটেনশ্যন আঁতৰাবৰ বাবেও বাৰ্লি ৱাটাৰ অতিকৈ আৱশ্যকীয় ইয়াৰ উপৰিও আন এবিধ বস্তু হৈছে যি পেচাবৰ ইনফেকশ্যনত সহায় কৰে সেইটো হৈছে আমাৰ কেপচিকামৰ ক্লিয়াৰ চুপটো কেপচিকাম অলপ কাটি লৈ পেলাই প্ৰেছাৰ কুকাৰত দি পেলাই ভালদৰে উতলাই ল'ব পাৰে আৰু তাৰ পৰা যেটো ক্লিয়াৰ চুপ ওলাই সেই চুপটো ঠাণ্ডাৰ দিনত খালে আপোনালোকৰ শৰীৰতো বহুতখিনি সহায় কৰিব আৰু ঠাণ্ডাটো আঁতৰাবলৈও সহায় কৰিব চুপ সদায় ভাল হয় আৰু তাৰ লগতে পেচাব ক্লিয়াৰ কৰিবলৈও যথেষ্ট পৰিমাণে সহায় কৰিব এই যিবোৰ ফ্লুইড হয় এই ফ্লুইডসমূহে আমাৰ পেচাবৰ ইনফেকশ্যন কমায় এচিডিক নেচাৰটো কমাই দিয়ে আৰু লগতে জ্বলা পোৰাটো কমাবলৈ সহায় কৰে আৰু সেইভাবে ই আমাৰ পেচাবটো ক্লিয়াৰ কৰিবলৈ সহায় কৰে পেচাবৰ ইনফেকশ্যনৰ বিষয়ে কথা পাতি থাকোঁতে দুবিধ আৰু বস্তু খাদ্য মনত পৰিছে যিটো আমি নকলে নহয় সেইটো হৈছে আমাৰ বাটাৰ মিল্ক আচলতে প্ৰকৃততে কি হয় দৈ পানী হয় আমাৰ দৈৰ ওপৰত যেটো পানী জমা হৈ যায় সেই পানীটো ব্যৱহাৰ কৰিব পাৰে নহলে অকমান দৈ 1 চামুচ বা 2 চামুচ দৈ এগিলাস সৰু গিলাসত দি ল'ব আৰু তাত এক ভৰ্তিকৈ পানী দি ল'ব তাতে অকমান ধনিয়া কাটি দিব তাৰ পিছতে এটা খালি গিলাস লৈ ল'ব আৰু সেই যিখিনি মিশ্ৰণ বনালে সেইখিনি ইটো গিলাসৰ মাজত হিটো গিলাসলৈ অদলা বদলি কৰি থাকিব ভালদৰে মিক্স হ'বৰ বাবে এবাৰ ভালদৰে মিক্স হোৱাৰ পিছত তাক খাব পাৰিব এতিয়া এই বাটাৰ মিল্কটো খোৱাৰ আটাইতকৈ বেষ্ট সময় হয় খাদ্য খাই উঠি খাদ্য অৰ্থাৎ ভাত ইত্যাদি খাই পেলাই যেতিয়া পেট ভৰাই খায় তাৰ পিছতে যদি বাটাৰ মিল্কটো খায় ই আপোনালোকৰ ডাইজেশ্যনতো সহায় কৰিব লগতে পেচাবটো ক্লিয়াৰ কৰিবলৈও সহায় কৰিব এতিয়া যাওঁ ইয়াৰ পিছৰটো দৰকাৰী খাদ্যলৈ সেইটো হৈছে আমাৰ ধনিয়াৰ গুটি কিনিবলৈ পোৱা যায় লৈ আনিব বিৰাট বেছি ভাল হয় আমাৰ পেচাবৰ ইনফেকশ্যনৰ বাবে এগিলাস পানীত 1 চামুচ ধনিয়া গুটি তিয়াই থৈ দিব আৰু ৰাতিপুৱাৰ সময়ত সেই পানী গিলাস খালি পেটতে খাবলৈ চেষ্টা কৰিব এনেধৰণে খোৱাৰ ওপৰত গুৰুত্ব দিলে যথেষ্ট পৰিমাণে পেচাবৰ ইনফেকশ্যন ঘৰুৱাভাৱে ঠিক কৰিব পৰা যায় কিন্তু ইয়াৰ লগতে আমি খোৱা কথাখিনিয়ে নহয় যিখিনি খাব নলগীয়া বস্তু সেইখিনি বিষয়েও জনাটো দৰকাৰী যেতিয়া পেচাবৰ ইনফেকশ্যন হৈ থাকে সেইটো সময়ত কমপ্লিটলি চেনি বা মিঠা ব্যৱহাৰ কৰিব নালাগে বা এভয়েড কৰিব লাগে বহুতে প্ৰশ্ন কৰে যে গুড় বা মৌ ব্যৱহাৰ কৰিব পাৰিম নাই গুড় মৌ চেনি যিকোনো মিঠা জাতীয় বস্তুবোৰ এভয়েড কৰিলে বেছি আপোনালোকে সোনকালে ৰিজাল্ট পাব দ্বিতীয়তে খুব বেছি ফ্ৰাইড আইটেমছসমূহ এভয়েড কৰিব লাগে আৰু খুব বেছি জ্বলা পোৰা বস্তুখিনিও আমি খাদ্যত খাবলৈ এভয়েড কৰিব লাগে যাতে সোনকালে আমি তাৰ ৰিজাল্টটো পাওঁ এতিয়া আৰু এটা দৰকাৰী কথা যে অকল খাদ্যৰ ওপৰতে নহয় যদি পেচাবৰ ইনফেকশ্যন হয় তেনেহলে আমি আন কেইটামান কথাটো গুৰুত্ব দিয়াটো উচিত সেইটো হৈছে হাইজিন ফেক্টৰটো সাধাৰণতে আমাৰ পেচাব কৰি পেলাই বহুতৰে এই ভাল অভ্যাসটো থাকে যে পেচাবত অলপ পানী ঢালি দিওঁ যাতে সেইখিনি চাফা হৈ যায় কিন্তু আমি পানী ঢালাৰ পিছতে সেইখিনি অকমান ডেম্প হৈ যায় অৰ্থাৎ সেমিকি যায় আমাৰ আণ্ডাৰৱেৰছসমূহ সেমিকি যায় য'ত বেক্টেৰিয়াসমূহ গ্ৰ' হ'বলৈ সুবিধা পায় সেইবাবে এখন টিস্যু পেপাৰ বা এটা টিস্যু ৰোল বাথৰুমত থৈ দিব পেচাব কৰাৰ পিছত বা পানী ঢলাৰ পিছত সেই টিস্যু পেপাৰখনে টুকি পেলাই শুকান কৰি ৰাখিবলৈ চেষ্টা কৰিব দ্বিতীয়তে আণ্ডাৰৱেৰ ধুওঁতে আমি যাতে ভালদৰে ৰ'দত শুকাওঁ সেইটো ওপৰতো গুৰুত্ব দিব লাগে আমাৰ বহুতৰে আণ্ডাৰৱেৰসমূহ বাহিৰত মেলিবলৈ দিগদাৰ পাওঁ বা লাজ পোৱাৰ ফলতে গামোচা ইত্যাদিয়ে ঢাকি পেলাই বা ছাঁ পৰা জেগাত লুকুৱাই পেলাই মেলাৰ অভ্যাস আছে সেই তাৰ জেগাত আমি যদি ৰ'দৰ পোহৰত ভালদৰে চাফা কৰি মেলোঁ তেনেহ'লে তাৰ বেক্টেৰিয়া আঁতৰিবলৈ বেছি সোনকালে সুবিধা হয় আৰু তৃতীয়তে হৈছে যে আমি যেতিয়া পায়খানা কৰিবলৈ যাওঁ সেই পায়খানা কৰাৰ পিছত যিটো প্ৰচেছ আমি ধুবলৈ চেষ্টা কৰোঁ সেই ধুওঁতে আমি সদায় পানী পিছফালৰ পৰা আগফাললৈ বহুতৰে মৰাৰ অভ্যাস থাকে কিন্তু তাৰ
জেগাত আমি আগফালৰ পৰা পিছফাললৈ মাৰিবলৈ চেষ্টা কৰিব লাগে কাৰণটো হ'ল যে পায়খানাত বহুত এনেকুৱা বেক্টেৰিয়া থাকে যিবোৰ বেক্টেৰিয়া প্ৰকৃততে পায়খানাৰ বাবে ভাল হয় কিন্তু আমাৰ পেচাবৰ নলীৰ বাবে অপকাৰী হয় সেইবাবে পিছফালৰ পৰা আগফাললৈ মাৰি দিলে সেই বেক্টেৰিয়াসমূহ সহজতে সোমাই যোৱাৰ বিশেষকৈ মহিলাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় আৰু সেইবাবে পিছফালৰ পৰা আগফাললৈ সাফা কৰাতকৈ আগফালৰ পৰা পিছফাললৈ সাফা কৰিবলৈ চেষ্টা কৰিব লাগে এইবোৰ সৰু সৰু কথা সাধাৰণতে ওপেনলি বহু লোকে কথা পাতিবলৈ দিগদাৰ পায় কিন্তু মই আজি এই ভিডিঅ'ৰ যোগেৰে আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিছো এইখিনি কোনো লুকুৱাৰ কথা নহয় দৰকাৰী কথা সদায় নেচাৰেল বস্তু হয় যিখিনি আমি সকলোৱে জনাটো আৱশ্যকীয় হয় এইখিনি ফলো কৰাৰ লগতে বাহিৰত যেতিয়া পেচাব ইত্যাদি কৰে এটা স্প্ৰে লৈ থব যিটো স্যানিটাইজিং স্প্ৰে পোৱা যায় টয়লেট সিটত মাৰিবলৈ সহজতে আজিকালি এমাজনৰ দোকানত সবতে পাব টয়লেট সিটত মাৰিব পৰা স্প্ৰে সেই স্প্ৰেটো লৈহে বাহিৰত পাব্লিক টয়লেট ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব এইখিনি কেয়াৰ যদি আপোনালোকে লয় অতি সহজতে এই পেচাবৰ ইনফেকচনত নুভুগেও আৰু হাত সাৰি আহিবলৈ সহায় কৰিব অৱশ্যে পেচাবৰ ইনফেকচন যদি দুদিনতকৈ বেছিকৈ থাকে আৰু জ্বলা পোৰাটো বাঢ়ি গৈছে বেজিয়ে খুচাৰ নিচিনা কিছুমান ফিলিং আহিছে লগতে জ্বৰৰ নিচিনা ভাব আহিছে কঁকালৰ বিষ হৈছে পেচাব কৰিবলৈ ঘনে ঘনে লাগিবলৈ আৰম্ভ কৰিছে তেনে ক্ষেত্ৰত দৰৱৰ প্ৰয়োজনো হৈ পৰে যাৰ বাবে আপোনালোকে ডক্টৰৰ পৰামৰ্শ লোৱাটো আৱশ্যকীয় হৈ যায় সেইবাবে পেচাবৰ ইনফেকচন কেতিয়াও আওকাণ কৰিব নালাগে কাৰণ পেচাবৰ ইনফেকচন যদিও বাহিৰৰ অংশত প্ৰথমতে আৰম্ভণি হয় ই গৈ ওপৰলৈ পেচাবৰ নলীৰ ফালৰ পৰা গৈ পেলাই ব্লেডাৰলৈ অতি সহজতে ট্ৰান্সফাৰ হ'ব পাৰে যি ব্লেডাৰৰ হেলথতো অপকাৰ কৰিব পাৰে সেইবাবে কোনো ক্ষেত্ৰতে পেচাবৰ ইনফেকচন আওকাণ নকৰিব বহু মহিলাই পেচাবৰ ইনফেকচনত ভুগি থাকে আৰু খুলি কথাখিনি ক'বলৈ টান পায় সেইবাবে ভিডিঅ'টোত আজি যিমানখিনি ক্লিয়াৰলি ক'ব পাৰো ক'বলৈ চেষ্টা কৰিলো আপোনালোকৰ যদি আৰু কিবা প্ৰশ্ন আছে এনেকুৱা ধৰণৰ কথা পাতিব বিচাৰে সুধিব বিচাৰে আপোনালোকে কমেন্ট সেকশনত সুধিব পাৰিব মই যিমান পাৰো তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু প্ৰায়বোৰ কথা ভিডিঅ'টোত কভাৰ কৰিলোৱে কিবা যদি কথা থাকি যায় আৰু আপোনালোকৰ প্ৰশ্নটো যদি সঁচাকৈ দৰকাৰী হয় তেনেহলে নিশ্চয় উত্তৰটো অতি সোনকালে দিবলৈ চেষ্টা কৰিম নতুন এটা ভিডিঅ'ৰ যোগেৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ